নমস্কাৰ, দীপিকা হল চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই বিহুৰ বাবে তিল পিঠা আৰু নাৰিকলৰ পিঠা বনাবলৈ গৈ আছোঁ। আশা ৰাখিছোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব। তেন্তে বলকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তিল পিঠা বনাবলৈ আমাক বৰা চাউল লাগিব। এইখিনি বৰা চাউল মই পানীৰ পৰা উঠাই থৈ দিছোঁ। চাউলখিনি মই 3 পৰা 4 ঘণ্টা তিয়াই ৰাখিছিলোঁ। চাউলখিনি মই ঢেঁকীত খুন্দিবলৈ লৈছোঁ। আজিকালি ঢেঁকী নাইকিয়াই হ'ল, আপোনালোকে উৰলতো খুন্দি ল'ব পাৰে। দেখি থকা চালনীখনেৰে মই চালি পিঠাগুড়িখিনি এটা পাত্ৰত জমা কৰি ৰাখি থ'ম। চালনীখন ঘন হ'ব লাগিব। পিঠাগুড়িখিনি মোৰ খুন্দি হৈ গ'ল। এতিয়া মই তিলখিনি ভাজি ল'ম। মই কেৰাহী উঠাই দিছোঁ। এয়া তিলখিনি দেখিছেনে? মই এইখিনি ভাজি ল'ম। তিলৰ গোন্ধ নোলালৈকে আমি ভাজি থাকিম। 5-6 মিনিট ভাজাৰ পিছত তিলৰ সুন্দৰ এটা গোন্ধ আহিছে। মই হাতেৰে মোহাৰি চাম। এয়া ভাঙি গৈছে, গতিকে মোৰ তিলখিনি হৈছে। এইখিনি মই ছেপাৰেট কৰি থ'ম। তিলখিনি ঠাণ্ডা হোৱালৈ মই গুড়খিনি পগাই ল'ম। গুড়ত মই পানী দিছোঁ। পানীৰ পৰিমাণটো কমাই দিব লাগে। গুড়খিনি মই এডাল তাৰ উঠালৈকে পগাই থাকিম। দেখিছেনে? ওপৰ উঠি আহিছে গুড়খিনি। মিঠৈ সদায় ভালকৈ পগাব লাগে, তেতিয়া খাই ভাল লাগে আৰু পিঠাকেইটাও বহু দিনলৈ সাঁচি ৰাখিব পাৰি। মই এতিয়া তাৰ উঠিছেনে চাই দেখুৱাই দিম। এয়া দেখিছেনে? মই লৈছোঁ। এয়া তাৰ উঠিছে। এয়া গতিকে আমাৰ মিঠৈখিনি পগাই হৈ গৈছে। মই এইখিনি নমাই থৈ দিম। এতিয়া মই একেলগে নাৰিকলখিনিও ভাজি ল'ম। নাৰিকল মই ৰুকি থৈ দিছিলোঁ। পিঠাৰ নাৰিকল সদায় ৰঙচুৱাকৈ কাঢ়াকৈ ভাজিব লাগে, যাতে বহুদিনলৈ আমি পিঠাখিনি সাঁচি ৰাখিব পাৰোঁ ভেঁকুৰ নধৰাকৈ। কেৰাহীত যাতে লাগি নধৰে, গতিকে ঘনাই লৰাই থাকিব। নাৰিকলখিনি ফৰফৰীয়া হৈছে আৰু ভজা নাৰিকলৰ সুন্দৰ গোন্ধ এটা নাকত আহি লাগিছে। তাৰমানে মোৰ নাৰিকল ভাজি হৈ গৈছে। এইখিনিও মই কাঢ়ি থৈ দিম। তিলখিনি মোৰ ঠাণ্ডা হৈছে। এতিয়া মই মিক্সিত গুড়ি কৰিম। এয়া মই মিক্সিত গুড়ি কৰি লৈছোঁ তিলখিনি, দেখিছেনে? এতিয়া মই তিলৰ সৈতে মিঠৈখিনি মিক্স কৰি ল'ম। তিলৰ সৈতে মিঠৈ সৰু সৰুকৈ কাটিও আপোনালোকে মিক্স কৰি ল'ব পাৰে, কিন্তু পগাই দিয়া মিঠৈৰ সোৱাদ বহুত বেলেগ হয়, খাবলৈ খুবেই টেষ্টি হয়। এয়া এইটো গাঢ়তাত মই ৰাখিছোঁ তিলখিনি। একেলগে মই নাৰিকলৰ সৈতেও মিঠৈখিনি সানি ল'ম। বেছি পনীয়াকৈ নিদিব। মই যেনেকৈ দিছোঁ তেনেকৈ আপোনালোকে মিঠৈখিনি সানিব। মই টাৱা পাতি দিছোঁ। প্ৰথমতে মই তিলৰ পিঠাকেইখনমান পুৰি দেখুৱাম। তিলৰ পিঠা বনাবলৈ টাৱাখন ভালকৈ গৰম কৰি ল'ব লাগে। মই দুখনমান বনাই ৰাখিছোঁ টাৱাখনত, দেখিছেনে? এয়া তিল দিছোঁ। এতিয়া মই ধুনীয়াকৈ মেৰিয়াই গৈছোঁ পিঠাটো। চাইডে চাইডে ৰখা পিঠাখিনি মাজে মাজে লুটিয়াই থাকিব লাগে, তেতিয়া মচমচীয়া হয় খাবলৈ। সৰু চামুচখনেৰে এচামুচ পিঠাগুড়ি দিছোঁ। ধুনীয়াকৈ বহলাই দিছোঁ। পিঠাখনৰ ছাইডবিলাক অলপ অলপ উঠি অহাৰ দৰে দেখিলে আপোনালোকে তিলখিনি দিব। মই তিল দি দিছোঁ। এয়া দেখিছেনে? ছাইডবিলাক অলপ অলপ উঠি অহাৰ দৰে হৈছে। মই এতিয়া মেৰিয়াই যাম পিঠাখন। এয়া সুন্দৰকৈ মেৰিয়াই গৈছোঁ। আকৌ মই ছাইডত ৰাখিছোঁ পিঠাখন। মই আৰু এখন বনাই দেখুৱাই দিম। একেই পদ্ধতি। এয়া পিঠাগুড়ি দি আকৌ মই বহলাই দিছোঁ ধুনীয়াকৈ সৰু চামুচখনেৰে। এইবিলাক অলপ উঠি অহাৰ দৰে হৈছে। মই আকৌ তিল দি দিছোঁ। এইখন পিঠা মই জোনবাই চেপ দিম। এয়া মই তিল দিছোঁ। এয়া জোনবাইৰ দৰে মই চেপ দিছোঁ, দেখিছেনে কিমান সুন্দৰ হৈছে। এনেকৈ মই আটাইখিনি পিঠা পুৰিম আৰু মই এতিয়া দুখনমান আপোনালোকক নাৰিকল পিঠা বনাই দেখুৱাই দিম। এতিয়া মই দুখনমান নাৰিকলৰ পিঠা পুৰিম। একেই পদ্ধতি। সেই চামুচখনেৰে পিঠাগুড়ি মই বহলাই দিছোঁ, দেখিছেনে? ছাইডবিলাক উঠি আহিছে। মই নাৰিকল দি দিছোঁ।
আকৌ মই ভাজ লগাই দিছোঁ। এয়া পকাই দিছোঁ, দেখিছেনে? চাইডে চাইডে থৈ গৈছোঁ। এনেকৈ বাকী কাষত থকা পিঠাকেইখনো মই লুটিয়াই গৈ থাকিম যাতে মচমচীয়া হয়। ভিডিঅ'টো চাই কেনে পালে জনাবচোন। উপকৃত হোৱা বুলি গম পালে নিশ্চয় আনন্দিত হ'ম। ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক শ্বেয়াৰ কৰিব আৰু যিসকলে ইউটিউবত চাই আছে নতুন নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ কাষত থকা বেল আইকনটো টিপি দিব আৰু যিসকলে ফেচবুকত চাই আছে দীপিকাৰ হল পেজটো ফ'ল' কৰে যেন। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।